ও তয়ো বুঝমন চেনেহৰ বাট নিচিনিলি যিগৰাকীৰ অবিহনে অসমৰ স্বকীয় পৰিচয় যেন আধৰুৱা। অসমৰ কলা সংস্কৃতিৰ লগতে জাতীয় জীৱনলৈ তেখেতৰ অৱদান প্ৰাতঃস্মৰণীয়। মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে অকণি সহানুভূতিৰে ভাবিব কোনে নকোৱা সমনীয়া মানুহে মানুহৰ বাবে যদি যি অৱদান আগবঢ়াই গৈছে সেয়া লুইতৰ দৰেই বৈ থাকিব যুগ যুগান্তৰলৈ। দোষে গুণেহে যে মানুহ সুধাকণ্ঠৰ জীৱনেই তাৰ প্ৰমাণ। আজি সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ ৯৬ সংখ্যক উপজাদিন। ভূপেন দাৰ জন্মদিনৰ উপলক্ষে ৰাজ্যজুৰি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। চেনেহৰ বাট নিচিনিলি সঁচা বাট বিচাৰি যাওঁতে চাবি যেন নপৰ অবাতে পিছত। ৰাজ্য চৰকাৰেও জালুকবাৰীস্থিত সমাধি ক্ষেত্ৰত পালন কৰিব ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ জন্মদিন। সমাজ সংস্কৃতিক প্ৰাণৱন্ত কৰা এইগৰাকী চিৰপূজ্যল বিশ্ববৰেণ্য শিল্পীক আজি উপজাদিনত জননী লাইভেও গভীৰ শ্ৰদ্ধাৰে সেৱা জনালো। চেনেহৰ বাট নিচিনিলি সঁচা বাট বিচাৰি যাওঁতে চাবি যেন নপৰ